হেল্ল' এভৰিৱান, নমস্কাৰ মোৰ অন্য এটি ব্লগলৈ। আজি মই যাবলৈ ওলালোঁ মামা ঘৰলৈ বুলি। কেইবাদিনো হ'ল, বহুত মাহে হ'ল নোযোৱা। পিজিটো আছিলোঁ যে সেইকাৰণে বহুত দিনৰ মূৰত আজি যাবলৈ বুলি ওলালোঁ। এই আমাৰ ঘৰৰ আগফালৰ ডাঙৰ ফিল্ডখন আৰু এয়া মা হয়। আমাৰ ঘৰৰ আগফালে দুখন ফিল্ড আছে। এইখন আৰু স্কুল ফিল্ড। এইখন এনেই পৰি আছে আৰু ইমান বোকা হৈছে ৰাস্তাটো। তথাপিতো বেলেগতকৈ ভালেই, বহুত ভাল। গাড়ী চলাৰ কাৰণেহে এনেকুৱা হৈ গৈছে আৰু। এইজনী মোৰ মা হয়। মাৰো এটা চেনেল আছে, সেইটো হৈছে এজেলিয়া গাৰ্ডেন বুলি আছে। চাব পাৰে, ফুলৰ ভিডিঅ' দিয়ে মায়ে। ধুনীয়া ধুনীয়া ফুল কেনেকৈ যতন কৰিব লাগে সেইবোৰ ইনডোৰ প্লাণ্টছবোৰৰ কথাও দিয়া আছে। তো যোনে ইণ্টাৰেষ্টেড চাব পাৰে। এয়া হৈছে LP স্কুলখন। আমাৰ ঘৰৰ আশে পাশে ধেৰ স্কুল আছে। ওচৰতে নামঘৰো আছে, বিবেকানন্দ আছে, জাতীয় বিদ্যালয় আছে, হাইস্কুল আছে, আকৌ লিটিল কিংডমো আছে। লিটিল কিংডম আমাৰ ঘৰৰ পৰা বাৰু অলপ দূৰ, 5 মিনিটমান লাগে আৰু খোজকাঢ়ি গ'লে। এই আমাৰ নামঘৰটো। এয়া হৈছে LP স্কুলখন। সেইটো ইফালে ইটো চাইডৰ ৰাস্তাটো দেখিছে চাগে, সেয়া হৈছে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়। আগতে বাৰু মৰাণত আছিলে, এতিয়া ইয়ালৈ আনিলে। এয়া হৈছে তিলৈনগৰ কলেজখন। আগতে হেনো LP স্কুল আছিল, মাহঁতে সৰুতে ইয়াতে পঢ়িছিলে। এয়া একদম চিধা আমাৰ দোকানখন পায় আৰু ছাইডতে আছে ব্লক। এয়া হৈছে মোৰ মামাৰ ঘৰ, মৰাণ জাতীয় বিদ্যালয়ৰ ছাইডতে আছে। এয়া ককা থিয় হৈ আছে। এয়া হৈছে মামাৰ ঘৰৰ আগফালৰ বাৰাণ্ডাখন। এইফালে ধেৰ ফুল ৰুই থৈছে মামাই। আৰু মামাৰ ঘৰৰ আগফালৰখন বৰ ধুনীয়াকৈ ভিডিঅ' কৰিছিলোঁ, কি হ'ল ডিলিট হৈ থাকিলে। এয়া মামাৰ ল'ৰাটো ডান্স কৰিছে। সেয়া আইতা। আকৌ পাছত কেতিয়াবা যাম যে তেতিয়া দেখুৱাম আৰু মামাৰ ঘৰখন হোম টুৰ নিচিনা, আৰু অকণমানকৈ আগফালৰ নাৰ্চাৰী নহয় আৰু অকণমান আছে আৰু ফুল। এয়া সি কবিতা আবৃত্তি কৰিছে। মায়ে ক'লে আৰু কবিতা আবৃত্তি কৰিবলৈ, সেইকাৰণে সি ধুনীয়াকৈ কবিতা আবৃত্তি কৰি দিছে। বৰ ধুনীয়াকৈ গালে কবিতা, গোটেইটো গালে। সি মৰাণ চেণ্ট জোচেফত পঢ়ে। ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আৰু সকলোৱে চাই ভাল পালে বুলি আশা কৰিছোঁ। কমেণ্ট কৰিব। বাই বাই অল, লাভ ইউ অল। প্লিজ সকলোৱে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।